বৰখা পানী জগটো লৈ আনচোন গৈছো এয়া লওক দে আজি সোনকালে সাৰ নাপালোৱে নহয় এনেকুৱা লাগিছে যেন দুপৰীয়া হ'ল আৰু বতৰটো যে কি হ'ব সোনকালে গুচি আহিব দেই ইমান দেৰি কাম কৰি থাকিলে বেমাৰহে হ'ব ঠিক আছে যাওঁ দে ৰমেন লাগি আছো এয়া লাগি আছো আৰু পিছে আপোনালোকৰ খেতি কিমান আছেগে বাৰু আৰু 3 দিনমান লাগিব চাগে পিছে তোমাৰ কিমান বাকী আছে মোৰ আৰু এসপ্তাহমান লাগিব ঠিক আছে তেন্তে লাগি থাকা মোৰ অলপ পানী পিয়া লাগিছে মই খাই আহোঁগে দেই ময়ো এডৰা দি লৈ ৰুবলৈ যাওঁ অলপ ঠিক আছে দিয়া এই ভণ্টিজনী ইমান দেৰি উঠাই নাই নে বাৰু ভণ্টি ভণ্টি উঠিব হৈছেনে ভণ্টি 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 উঠা আকৌ শুবলৈ দিয়াচোন অলপ বিৰাট টোপনি ধৰিছে নহ'ব উঠা গাভৰু ছোৱালী ইমান দেৰি শুই থাকে নেকি উঠা আকৌ মই পথাৰলৈ যাওঁ জলপান লৈ উঠাচোন মই পথাৰলৈ যাওঁ আপুনি কিয় ৰুব লাগে হয় মই আছো নহয় তই আকৌ কিয় ৰুব লাগে মই থাকোঁতে আহক ভাতটো খাই লওক গৈছো দিয়ক মই দিছোঁ দিয়ক আজি মই খুৱাই দিম আপোনাক বাহ ইমান মৰম মোলে আজিহে মৰম দেখিছে অতদিনে মৰমবোৰ দেখিবলৈ নাপালে তোৰ এই মৰমবোৰৰ কাৰণে যিমান দুখ কষ্ট হ'লেও পাহৰি যাওঁ গম পাৱ দেহি চাওঁ ময়ো খুৱাই দিওঁ অলপ ভাল ৰান্ধিছো ন খুব ধুনীয়া বনাইছ কিজানি মই সঁচাকৈ আগতো জন্মত পুণ্য কাম কৰিছিলোঁ যেন পাইছোঁ তোৰ নিচিনা এজনী পাইছোঁ যে কৰিছিলে চাগে সেইকাৰণেহে মোক পাইছে নহ'লেনো পায়নে মোক হ'ব তই ঘৰলৈ যা মোৰ অকণমান আছে ৰুবলৈ আৰু ময়ো যামগৈ আৰু সেই যাওঁতে বিনদী খুৰীক কৈ যাবি আমাৰ মাটিডৰা ৰুবলৈ আছে বুলি হ'ব ঠিক আছে বাৰু ঐ ইমান দেৰি অহা নাই যাওঁগে বৈ আহিব ৰ
সেয়া তোৰ মহাশয় আহি গ'ল তই ইমান ব্যস্ত কেতিয়াৰ পৰা হলি ফোন কৰিলে ধৰিবলৈও সময় নোহোৱা হ'ল যে আজি ঘৰতে মাটি ৰুব দিছে ফোন কৰাটো বাদে দেচোন ভাতকেইটা খাবলৈও সময় হোৱা নাই তহঁতি ৰ মই অলপ আগত যাওঁ অঁ আই অ' দেহি মোৰ হালোৱাটো কঠীয়া ৰোৱাতহে মন দিবি ৰোৱনীলে যদি মন দিছ গম পাওঁ চাবি আকৌ সোনকালে তোক আমাৰ ঘৰ নিজৰ ৰোৱনী কৰি ল'ব লাগিব তেতিয়াহে যদি বেলেগলৈ মন নেমেলে অঁ এতিয়া মন উৰিছে মানে পাখি কাটিব হৈছে ৰ ইমান দিনেচোন তোৰ ওচৰত ৰাখি থৈছিলি কেতিয়াবা বেলেগলৈ মন মেলিছিলোঁ নেকি হ'ব হ'ব লেকচাৰ তাৰ ঐ হয়তোচোন ককাই আছে তোৰ দিলে আৰু তোক আজি হা অ' চেচে ক'তা ক'তনো আহিলেহে দেখিবি এনেই কৈছিলোঁ তোক তই মানে ধেমালি কৰিবলৈ কথা নাপালি ৰ তোক আজি আহ দুখ পাইছোঁ ঐ কাণখন ছিগি যাব পা দুখ পা চিনি পোৱা নাই মোক ঐ ধেমালিহে কৰিছোঁ ধেমালি কৰিব নাপায় নেকি বৈ বৈ ঘৰলৈ বৈ ককাইদেউ পথাৰতে আছে ঘৰলৈ যোৱাই নাই তই গৈ থাকচোন যা মোৰ কাম এটা আছে যা তই চাহ খাব চাহ খাওক আকৌ অঁ চেঁচাই হ'বগৈ আজি মহাজন আহিছিলে পাবলগীয়া পইচাখিনি বিচাৰি আহিছিলে আপুনি কি ক'লে কিমান আৰু সদায় মিছা কথা কৈ থাকিম আজি দিম কালি দিম বুলি এইবাৰ টকাকেইটা যেন তেনে দি দিব লাগিব বুজিছে তাকেহে ভলুকা দাইহঁতৰ ঘৰত আৰু ৰুবু দাইহঁতৰ ঘৰত ৰোৱা কথা কৈছিলে তাত 2 টকামান পাম আৰু কাৰোবাৰ ঘৰত ৰোৱা কথা ক'ব পাৰে আৰু ছাগলী দুটাও বেচিব পৰা হৈ আছে তেনেকৈ কিবা এটা কৰি ধাৰকেইটা মাৰি দিব লাগিব বুজিছে মুঠতে মোক অকল 3 মাহ সময় দি থৈ গৈছে হ'ব দিয়ক চিন্তা কৰি নাথাকিব 3 মাহ সময় বহুত সময় ধনলৈকে ফোন এটা লগাওঁ হেল্ল' হেল্ল' ক কি কৰিছে মহাশয় কিনো কৰিবি অ' এই ভাতকেইটা বনাই থৈ আহিছিলোঁ তাকে গৰমত থাকিব নোৱাৰি এতিয়া অলপ বহি লৈছোঁ এইখিনিতে আই অ' মোৰ সোণামুৱাটো এজনী গোটাই নল কেলে মাৰৰে লগ এটা হ'ব গোটাব লাগিব ৰ মায়েতো কৈ আছে যদি ভাল ছোৱালীজনী আছে সোনকালে ঘৰখনলৈ আন বুলি এইবাৰ ভাবিছোঁ লৈ আহোঁ নেকি তোক হয় নেকি অলপ কষ্ট কৰ তেতিয়াহ'লে বিয়াৰ পিছত মই বনাই খুৱাম বাৰু এই হেৰি নহয় তোৰ যে হেৰিকেইটা পাই থাকিলে একেবাৰে মোৰ দুখ কষ্ট নাইকিয়া হৈ যায় জাননে কথাৰ ভাজ পোন কৰ এই চব অসভ্যটো অকণো লাজ নাই হেৰৌ এই চুমাকেইটাৰ কথাহে কৈছোঁ মই হ'ব হ'ব জনা আছে কি পাকত কৈছ বনা ভাত বনা সোনকালে মাৰৰ ভোকেই লাগিব অ' হেৰি নহয় এই দৰৱ খুৱাবলৈ আছিলে মই পাহৰিছিলোঁৱে হ'ব দে হ'ব দে ৰাখ এতিয়া শেৱালি অ' শেৱালি 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 অ' শেৱালি আছনে ঘৰত শেৱালি খুৰী 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 ৱাহ ঘৰত মানুহ চানুহ নাই নেকি কোননো অঁ তইহে আগফালৰ দুৱাৰখন মেলি ধুবাং বাংকে ভিতৰত সোমাই আছ যে কোননো আহিব দুপৰীয়াখন বহিয়া এইখিনিতে বহোৱা
পিছে খুৰীহঁত নাই নি? নাই, পথাৰলৈ গ'ল। অ' সেইকাৰণে দুৱাৰখন মেলি থৈছ, কোনোবা আহিব চাগে। সেই এজনী কাৰ মূৰডাল বকি আছ? তোৰ নিচিনা যে দিন নাই আৰু। ৰচোন, ধনক নেদেখা হ'লো যে আজিকালি। চাকৰি তাকৰি পালে নেকি? মহাশয় এবাৰ খেতিত ধৰিছে, ফোন কৰিবলৈও সময় নহয়। হয় দে, বেচেৰাৰ কষ্টও হয়। ইফালে ঘৰত বেমাৰী মাকজনী, অকলে অকলে চব কৰিব লাগে। আইও, তোৰ বেছিয়ে বেয়া লগা নাইনে? সেই জহনী জাতি, মই চাহ বনাওঁগে। বনাগে যা, তোৰ হাতৰ চাহ বহুত দিন খোৱা নাই। হে প্ৰভু, কি হৈছে মোৰ? চকু মেলি চাবা আৰু। দিনক দিনেচোন গাটো বেছি বেয়াহে হৈ গৈছে। এইবাৰ পইচা কেইটকামান গোটাই ডক্তৰক এবাৰ দেখাই আহিব লাগিব। ডক্তৰৰ ওচৰলৈ যোৱা মানে আকৌ বহুত টকা লাগিব। কিয় জানো, ভগৱানে আমাৰ নিচিনা যেনে তেনে চলি থকা মানুহবোৰকহে বেছি পৰীক্ষা লয়। কিবা ডাঙৰ বেমাৰ হৈছে যদি তেতিয়াতো বহুত টকা লাগিব। নাই, এওঁক এতিয়াই নকওঁ। যিমানহে চিন্তা মানুহজনৰ, তাতে আকৌ মহাজনৰ পৰা লোৱা টকাকেইটা ঘূৰাবলৈ আছেই। হে প্ৰভু, সকলো তোমাৰ ওপৰতে এৰিলোঁ আৰু। চাহ খাই লওঁকি আহক, চেঁচাই হৈ যাব নহ'লে। আহক খাই লওঁকি। ঐ, কি ভাবি আছে মানে? আৰু মোক কিমান হেতা পৰি গৈছে যে কেলে? কিবা হৈছে নি তোৰ? ঐ হা? নাই, একো নাই। কথা নলগাবি। আজি 2 বছৰ হ'ল সংসাৰ কৰা তোৰ লগত, আৰু জানিবলৈ বাকী নাই তোৰ কথা। কচোন কি হৈছে তোৰ? বৰ জনাজন একেবাৰে। ইমান জানে যদি নিজে কওকচোন কি হৈছে। হেৰ', মই তোৰ মানুহজনহে, সৰবজান নহয় চব কথা জানিবলৈ। কচোন কি হৈছে তোৰ? ভয় লাগিছে জানে, কেতিয়াবা যদি আপোনাৰ পৰা আঁতৰি যাওঁ। কি হৈছে তোৰ? কেলে এনেকুৱা কথা কৈছ? নহয় ভয় লাগে মোৰ। হেই, কি কথা উলিয়াইছ এইবোৰ? গা চা বেয়া নেকি তোৰ? গা ঠিকে আছে কিন্তু কেতিয়াবা ভয় লাগে। মৰমবোৰৰ আগত যদি হাৰ মানি যাওঁ। ঐ, ঘৰলৈ যাগে যা, মোৰ কাম ধেৰ আছে। তই ৰথখনত বহি থাকিব নালাগে, যা। ৰ'বচোন, অকণমান বহক। সঁচাকে জানা তোমাকেও কৈ জানা তুমি মোৰে মৰমেৰে ৰাখিছো তোমাক হৃদয়ত বুজি জানো পোৱা তুমি জানো পোৱা বৰষা বৰষা নবৌ, আজি ভাত কিহে ৰান্ধিছা? চব তুমি ভাল পোৱাই আছে। কঁঠালগুটি আৰু মাগুৰ মাছৰ পিটিকা। মোৰ এইখন কপাল কিন্তু তোমাৰ নিচিনা নবৌ এজনী পায়।
মা দেউতাকতো সৰুতেই হেৰুৱালোঁ। ককাইদেউ যি অভাৱ নোহোৱাকৈ ডাঙৰ দীঘল কৰিলে, তাৰ পাছত তুমি আহিলা। আকৌ যেন মাক ঘূৰাই পালোঁ। আৰু মোৰ সোণজনী, বিয়াৰ পিছতহে চাম মোলৈ কিমান মৰম থাকে। তোমাৰ মৰমে ক'তনো মোক ইমান সোনকালে যাবলৈ দিব। কি হ'ল নবৌ? চাওঁ, গা বেয়া তোমাৰ? কোৱা নাই যে নিজৰ যত্ন ল'বা। আমাৰ কথা ভাবি থাকিলে নহ'ব নহয়। একো হোৱা নাই অ'। চৰচৰণিহে খাইছোঁ। ইমান সোনকালে নমৰো তোমাৰ বিয়াত ননচাগে। পিছে হেৰি নহয়, ধনৰ কথাটো ক'ম নেকি ককাইৰক? মই জনাত ল'ৰাটো ভালেই। নক'বা দেই, ককাইদেৱে মোক কঁঠাল বখলিয়াই দি বখলিয়াব। ভুলতো নক'বা। ভয় চা তাইৰ, ইপিনে প্ৰেম কৰে। ভয় কৰে অ'। হা? নবৈ বোলে পঁইতাচোৰা নিলে ভয় কৰে। হা? নবৌ, ভাত উলিয়াওঁগে বোলা, বৈদ্য ভোক লাগিছে। ঐ, তই পইচা কেতিয়া দিবি? দিমেই এইকেইদিনতে। পৰহি দেউতা আহিছিলে, 3 মাহ সময় দি থৈ গৈছে। এটাইতো কৈছিলে নহয় 3 মাহৰ মূৰত দিবলৈ। চাবি কিন্তু। হ'ব। বৌ, গাটো তোমাৰ বেছি বেয়া লাগিছে নি? আজি হস্পিটেল ওলাবা। চাওঁ, এতিয়া মাথাটো অলপ মালিচ কৰি দিওঁ। বৌ, উঠাচোন। বৌ, কি হৈছে তোমাৰ? উঠাচোন। হেল্ল', শেৱালি, আমাৰ ঘৰলৈ আছোন। বৰ কিবা এটা হৈছে। মাত বোল নাই, চকু নেমেলা হৈছে। মোৰ বৰ ভয় লাগিছে। ককাইদেউ তহঁতৰ পথাৰৰ পাছফালে আছে, চাচোন, সোনকালে মাতি দে। বৌ, উঠাচোন। বৌ। ৰমেন ককাইদেউ, অঁ, আপোনাক জোনাকীয়ে সোনকালে ঘৰলৈ মাতিছে। বৰ কিবা এটা হৈছে বোলে। হয় নি? বল। বৰষা, উঠ আকৌ। বৰষা, পথাৰলৈ যাব লাগিব ন। মাটি কৰাই থৈ আহিছোঁ, তই ৰুব যাব লাগিব। ডাঙৰ নব আৰু নিতি নব কেতিয়াবাই গ'ল। উঠ না। বৰষা, এই অভিমান কৈছে জাননে? উঠা না, উঠা। বৰষা, ককাইদেউ, মোৰ কিমান যে আশা আছিলে। মোৰ বিয়াত হেনো হেঁপাহ পলোৱাই নাচিব। কতা চব মিছা। ইমান মিছা কথা কৈ ননচাকৈয়ে গুচি গ'লচোন। ৰাতিপুৱা তুমি যে মোক উঠোৱা, সোণা মৰাজনী উঠা বুলি, সেই মৰম লগা মাতষাৰ আৰু কেতিয়াও শুনিবলৈ নেপাওঁ। একো হোৱা নাই জাননে? ধেমালি কৰিছে আমাৰ লগত। অভিমান কৰিছে মোক। বৰষা, উঠ না। বুজা না তাই, তই বুজালে বুজিব। বৰষা,